हेलो एभ्रिवान আজি মই বনাব লৈছো হাঁহৰ মাংস আৰু আলু আৰু এই মাংস মই কেনেকৈ বনাইছো চাও আহকচোন এয়া মই কাটি থোৱা হাঁহৰ মাংসখিনি লৈ ললো আৰু মাংসখিনি এনেদৰে থৈ মই এতিয়া জ্বলাই ললো জুই কুৰা এনেদৰে অলপ ডাঙৰকে জ্বলাই লৈছো খৰি দি এতিয়া মই কেৰাহীখন উঠাই ললো কেৰাহীখন এনেদৰে অলপ সময় গৰম হ'বলৈ দিছো আৰু গৰম হৈ গৈছে এতিয়া দেখিছে কেৰাহীৰ পৰা পানী শুকাবলৈ লৈছে এতিয়া অলপ মিঠাতেল দি দিওঁ প্ৰয়োজন অনুসাৰে আপোনালোকেও প্ৰয়োজন অনুসাৰে দিব এতিয়া দি দিছো ডালচিনিখিনি আৰু পিয়াজ দিছো পিয়াজখিনি দি অলপ দেৰি লৰাই লৈছো হেতাখনে এতিয়া মাংসখিনি দি দিম মাংসখিনিও এতিয়া অলপ হেতাখনে লৰাই লৈছো এনেদৰে লৰাই লৈছো এতিয়া অলপ সময় ঢাকি দিম মই মাংসখিনি আকৌ এতিয়া চাইছো কেনেকুৱা হৈছে মাংসখিনি ফ্ৰাই হৈছে নে নাই এয়া ধুনিয়া ফ্ৰাই হৈছে আপোনালোকে দেখিবলৈ পাইছে এতিয়া হেতাখনে আকৌ লৰাই দিছো অলপ দীঘলীয়াকৈ ফ্ৰাই কৰিম এতিয়া মই নিমখ হালধি দুয়োটাই দি দিছো আকৌ অলপ সময় লৰাই দিছো দেখিছে আকৌ অলপ ঢাকি দিওঁ আকৌ ঢাকন খুলি দিছো ঢাকন খুলি এতিয়া মই অলপ সময় লৰাই লৈছো ধুনিয়াকৈ ফ্ৰাই হৈছে মাংসখিনি পুৰা টাইট হৈ গৈছে আৰু মই এতিয়া দি দিওঁ আলুখিনি দি মই এতিয়া আকৌ হেতাখনে অলপ লৰাই লৈছো কাৰণ আলুটো মাংসত দিয়া হালধি নিমখ আৰু তেলো ধুনিয়াকৈ সোমাই আকৌ অলপ সময় ঢাকি দিওঁ এতিয়া মাংস ধুনিয়া ফ্ৰাই হৈ গ'ল এতিয়া ঢাকনখন খুলি দি দিছো মিট মছলা দেখিছে কিহৰ ব্যৱহাৰ কৰিছো এনেদৰে মাংসত দি মিলাই লৈ এতিয়া দি দিছো মই পানী অলপ সৰহকৈ দিম কাৰণ মাংসত উতলি পানীটো শুকাই গ'লেহে খাই সোৱাদ লাগিব আৰু এতিয়া দি দিছো জুই কুৰা অলপ ডাঙৰকৈ আৰু এফালে মোৰ হাতত দেখিবলৈ পাইছে গোটা মছলা আৰু এই মছলাখিনি মই এনেদৰে গিলাচটোতে খুন্দি লম মছলাখিনি খুন্দা হৈ গ'ল আৰু এনেকৈ মাংসখিনিও উতলি আছে এতিয়া মই উতলি থাকোঁতে দি দিম এভৰিডে ধনিয়া পাউডাৰ আৰু দি দিছো খুন্দা মছলাখিনি আৰু পানীটো লাহে লাহে শুকাই আহিছে আপোনালোকে মন কৰিছে এতিয়া দি দিম তেজপাতখিনি আৰু পানীটো সম্পূৰ্ণকৈ ধুনীয়াকৈ শুকাই গ'ল খোৱা জোখত আৰু এতিয়া দি দিছো এভৰিডে লাল মিৰ্চ পাউডাৰ চিলি পাউডাৰ দেখিছে আপোনালোকে কালাৰটো কিমান ধুনীয়া হৈছে আৰু এতিয়া মাংস ৰেডি হৈ গ'ল এতিয়া কেনেকুৱা লাগিছে দেখিবলৈ খাবলৈ কিন্তু বহুত সোৱাদ হৈছিল এনেকৈ আপোনালোকে বনাই চাবচোন